বেচা ইমান ঠাণ্ডা বসছে যেতিয়া পানী নল খুলো তেতিয়া বেচা পানীবোৰ বৰফ হৈ ওলাই আহে আমাৰ ঘৰত আকৌ ইমান ঠাণ্ডা পৰে মানুহবোৰ কথা কৈ থাকোঁতে কথাবোৰ বহুত মাৰি যায় তাৰ পিছত আমি জুই থাকিহে কথাবোৰ শুনো এগলাতে একই নহয় আমাৰ তাতে একদিন কুৰমা আছিল কুৰমা আনতেহেন যেতে গুচি গেল যাৰ পাছত সোফাখনত এটা বৰফৰ টুকুৰা থাকি গৈছিল বৰফৰ টুকুৰাটো যেতিয়া মই গলাৰ পাছত তাৰে বাৰে বেচা এটা পুট কৰি মাছ উঠিছিল সারাইছি বাবা চলিয়াত ভালে আছনে চলিয়াত আছো স্যার আজি মাখিয়া নাই কি নাই সাদা হাগা হয় নিকে পিছে তার খখরামর পাত খাবা দিবি হবু স্যার দে ঘৰত পজিছনে দন্দে কসু স্যার দে পিপৰে তয়ে কসুন আমাৰ ভাষাটো যি মাতৃভাষা হল পিতৃভাষা কেন হল স্যার আমাৰ দেখুৰ মাতৃগিলে ইমান কথা কয় কি পিতৃগিলে কবার সুবিধাই নাপায় সেই কাৰণে আমাৰ ভাষাটো মাতৃভাষা হল বাবৰে আসি জানা দেখোন তই স্যার মই কইছো যে সেই কাৰণে জানা আছো দে বল তই এইবাৰ কৰি মই কইছোন মাল ভূমিত পাপ বোলে স্যার জি ভূমিত বহি মাউ খোৱা হয় তাকে মাল ভূমি বোলে